Hey guys, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগ এটা বনাওঁ বুলি ভাবিলোঁ। এয়া সন্ধিয়া চাহ ল'লোঁ আৰু এইফালে মই ডিম আৰু আলু বইলিং কৰি লৈ পেলাই ডিম ফ্ৰাই কৰি ল'লোঁ, বইলিং হৈ গ'ল। আৰু ব'লকচোন আলু দম বনাওঁ। আৰু সকলোৱে বেলেগ বেলেগ ষ্টাইলত বনায়। মই এইফালে পিঁয়াজ দিলোঁ, তাত জলকীয়া, তাৰপিছতে তেজপাত আৰু এইফালে গ'ল ৰেড চিলি মছলা। তাৰপিছতে মই দি দিলোঁ হালধি আৰু দি দিলোঁ আলুখিনি ঢালি, বইল আলুখিনি। আৰু তাৰপিছতে ব'লকচোন ভাজি কৰি লওঁ, চাই থাকিব ভিডিঅ'টো। ভাজি কৰি ল'লোঁ আৰু ইয়াতে আৰু অকণমান মছলা দি দিলোঁ, জিৰা জালুক চব সকলো থকা। আৰু এইফালে হৈ গ'ল মই পানীটো এড কৰোঁতে আপোনালোকক দেখাব নহ'লে, আৰু এইফালে উতলি আছে, তাত ডিম তাতে দি দিলোঁ মই ডিম দি দিলোঁ, এইফালে আদা নহৰু ঢালি দিলোঁ আৰু আপোনালোকক দেখাবলৈ নহ'লে। আৰু যি ভাত সাজ এয়া আমাৰ, চাই থাকক কেনেকুৱা লাগিছে। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ